এণ্ট্ৰি ফিজ নেলাগেই। তো গাইছ মানে একদম মজা লাগিছে, চাওক ইয়াত কেনেকৈ পানী পৰিছে একদম ধুনীয়াকৈ। তো হেল্ল' গাইছ, কি খবৰ? ৱেলকাম বেক টু মাই ইউটিউব চেনেল বিৰাজ দা। তো আজি মানে এই ভিডিঅ'টো এটা বিশেষ ধৰণৰ হ'বলৈ গৈ আছে। এই ভিডিঅ'টোৰ জৰিয়তে মই আজি দেখাবলৈ বিচাৰিছোঁ এখন মোৰ ৰুমৰ একেবাৰে কাষত থকা এখন ধুনীয়া পাৰ্ক। তো গাইছ মই এতিয়া মানে ওলাই মেলি ৰেডি আৰু চাওক, ৰেডি মানে কি আৰু এই ৰুমত যেনেকৈ আছিলোঁ সেনেকৈ যামগৈ আৰু। তো বলক ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ, সেইফালে চাই থাকক নেকি গাইছ। তো লেটছ গ'। তো গাইছ এতিয়া মানে এখোজ দুখোজ তিনিখোজ দিয়াৰ লগে লগে মানে সেইফালে দেখিছেনে, সেইফালে মানে লাইট চাইটবোৰ জ্বলি আছে, সেইবোৰ লাইট জ্বলি আছে। তো সেয়াতে আছে মানে পাৰ্কখন একেবাৰে ৰুমৰ একেবাৰে কাষৰতে মানে। তো বলক ভিডিঅ'টো একেবাৰে তাতে আৰম্ভ কৰোঁ কি নে কি গাইছ। তো গাইছ ফাইনেলি পাই গ'লোঁ সেই জেগাত। তো প্ৰথম আহি কেনে মানে এনেকুৱা এখন গেট পাব খুলিব, তো এনেকৈ খুলি ল'ব লাগিব, তাৰপিছত ভিতৰত সোমাই যাম। তো অকলে আহি বেয়া লাগে আৰু কি ক'ম, ইয়াত কোনো নাই এতিয়া, অকলে মই। তো এইফালে আছে এখন ধুনীয়া গাড়ী, এইখন মানে ইয়াত থৈ দিছে আৰু লিখা আছে আৰু কিবা কিবি কি লিখা যায় পঢ়ি নাথাকোঁ। এইখন চাওক গাড়ীখন ইয়াত থৈ দিছে ভালকৈ। আগৰ দিনৰ গাড়ী একদম মানে আগৰ দিনৰ, ভালনে বেয়া নাজানো বাৰু, চাবি লাগি আছে চাগে নাই। চাওক আগৰ দিনৰ গাড়ী একেবাৰে একদম ব্ৰিটিছৰ যুগৰ গাড়ী, ব্ৰিটিছ। তো ইয়াত থৈ দিছে আৰু। তো গাইছ ইয়াৰ ভিউটো চাওক কেনেকুৱা লাগে কমেণ্ট কৰি জনাব দেই। তো গাইছ মানে একদম মজা লাগিছে, চাওক ইয়াত কেনেকৈ পানী পৰিছে একদম ধুনীয়াকৈ। এইখিনি পানীয়ে মানে ঘূৰি ইয়াত পৰি আছে। তো মজা লাগিছে আৰু কিবা গাইছ, অকলে বেয়া লাগিছে কিন্তু। তো ইয়াত মানে লগৰ হৈ আহিলে মজা লাগিব আৰু, লগৰ লগত আহিলে একদম বহি মানে চাহ তাহ ওলাইছে, কিবা কিবি খাব পাৰিম মানে কি হয়। তো ইয়াত যদি মানে লগৰ লগত আহোঁ মজা লাগিব। তো ইয়াত বহিব পাৰিম একদম ধুনীয়াকৈ আৰু এনেকৈ মানে একদম টাইম পাছ মানে মজাকৈ বহি কিবা কিবি মানে একদম ছোৱালীৰ লগত লৈ আহিলেতো কথাই নাই আৰু, একদম বহি মানে টাইম পাছ কৰি দিব পাৰিব নে কি কোৱা। তো এইফালে মানে একদম ধুনীয়া ফুল চুল ৰুই থৈছে, এইবোৰ ডাঙৰ হ'লে ভাল লাগি যাব। তো এইফালে ফুল ৰুই থৈছে, এইখিনি মানে কিনা বনটো লগাইছে, এইখিনি ধুনীয়াকৈ সেউজীয়া হৈ গৈছে, ডাঙৰ হৈ গৈছে। তো এয়া পূৰা ফুল এইফালে আছে, এইফালে। তো গাইছ আপোনালোকে যদি আহিব বিচাৰে, এইখন আছে তিনিচুকীয়া DC অফিচৰ একেবাৰে কাষত বুলি ক'ব পাৰি। তো মানে আহিব পাৰে, এণ্ট্ৰি ফিজ নেলাগেই, আহি যাব পাৰে আৰু ফ্ৰীতে, একদম মানে মজা। তো চাওক ইয়াত এটা বেছিকৈ ভাল লাগিছে মানে লাইটিঙৰ ষ্টাইলটো মজা লাগিছে একদম। চাওক একদম লাইটিং ব্যৱস্থাটো একদম মজা লাগিছে, লাইটিঙৰ ষ্টাইলটো মানে। তো গছৰ ওপৰতো লাইট দিছে, এইফালে একদম মজা লাগিছে আৰু কিবা এটা ভাল লাগিছে। তো গাইছ মজা লাগিছে, কিন্তু অকলে সেইকাৰণে বেয়া লাগিছে। ইয়াত মানে তিনিচুকীয়াত মানে কি আছে এইবোৰ চব মানে লিখা আছে। ইয়াত মাৰ্ঘেৰিটাত আছে, চব কি লিখা আছে, ডিগবৈ, ইয়াত তিনিচুকীয়া, ইয়াত মাকুম মেডিকেল কলেজ, ডুমডুমা, শদিয়া। তো গাইছ অকলে আহি বেয়া লাগিছে, কিবা লগত কোনোবা থকা হ'লে ভাল লাগিল হ'লে নে কি কোৱা। গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আহি মানে বহি থকা মজাই বেলেগ হ'ব নে কি কোৱা। একদম মানে বস্তু আনি খাই মানে বহি খাই থাকিব আৰামছে, মজা লাগিব। ইয়াত এইফালে আহে বা কাপাল মানে কম্পাল নে কি কয়। ইয়াত মানে এয়া চাওক সেইখন, এইবোৰৰ মানে মজাকৈ বহি মানে একদম ধুনীয়াকৈ টাইম পাছ কৰিব পাৰি আৰু। তো এনেকৈ অকলে মই ইয়াত বহি থাকিবলগীয়া হৈ গৈছে আৰু। গধূলি সময়ত মানে
যদি বৰিং লাগি যায় ন ইয়াত মানে আহি কেনে মজা আছে টাইমটো পাছ কৰি দিব পাৰিম আমাৰ এইফালে চাওক একদম ধুনীয়া ধুনীয়াকৈ মানে ফুল চুল ৰুই থৈছে এতিয়া সৰু হৈ আছে ন সেইকাৰণে অলপ ভাল লগা নাই কিন্তু ডাঙৰ হ'লে একদম মজা লাগি যাব পূৰা ধুনীয়া ধুনীয়াকৈ এইডাল গছডাল চাওক কেনেকুৱা ষ্টাইলত আছে মজা লাগিছে এইখন গাড়ীখন লাইটিঙৰ ষ্টাইল ৱা মজা লাগিছে নাইচ ৱেক্স তো গাইছ আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে আৰু তো গাইছ ইয়াত মানে ভিউটো কেনেকুৱা লাগিলে একদম মানে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তো আজি মানে ভিডিঅ'টো ইমান আছে তো লগ পাই আছোঁ নেক্সট এটা ভিডিঅ'ত বাই বাই